সম্পাদক ডাঙৰীকো ধন্যবাদ আগবাঢ়িছে মেনেজাৰ কমিটিটো আৰু আজি আমি এই শেষতে আমি আমাৰ বিটিডি জাৰ্নেলিষ্ট এছ'চিয়েশ্যনৰ সভাপতিকো সম্পাদক অনুৰোধ কৰিলোঁ সম্পাদক নৱকুমাৰ ডেকা আৰু আমাৰ ভাইচ প্ৰেচিডেণ্ট আবু বকৰ সিদ্দিক ডাঙৰীয়াকো সম্পাদক দিবৰ কাৰণে অনুৰোধ কৰিলোঁ আমাৰ ইনভাইট ৰক্ষা কৰি পেলাই আমাৰ মাজত উপস্থিত হোৱাৰ কাৰণে বিটিআৰৰ চিফ শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াক আমি গঠন কৰিছোঁ তাৰ কাৰণে আমি সকলো মেম্বাৰক ছাৰৰ কাৰণে এটা ফ্লেক্স দিবৰ কাৰণে অনুৰোধ কৰিম এতিয়া ইনভাইট কৰিছোঁ চাৰিখন জিলাৰ পৰা এজন সভাপতি বা সম্পাদকক নিজৰ ক'বলগা কথা ক'বৰ কাৰণে অৱচৰ দিম নমস্কাৰ মোৰ নাম জয়ন্ত দেৱনাথ আৰু মই চিৰাং জিলা প্ৰেছ ক্লাবৰ প্ৰধান সম্পাদক প্ৰথমতে আমাৰ বিটিআৰৰ মাননীয় মুখ্য কাৰ্যবাহী সদস্য জনাইছোঁ সময় অভাৱ ছুটিকে ক'ব বিচাৰিছোঁ তেখেতে আমাৰ বিটিআৰ কৰ্মৰত সাংবাদিকসকলৰ কাৰণে তেখেতৰ দলৰ পৰা যিধৰণে সাংবাদিকসকলৰ কাৰণে কিছুমান তেওঁলোকৰ উপকাৰ আহিব পৰাকৈ কিছুমান আঁচনিয়ে ঘোষণা কৰিছিলে তাৰ বাবে মই প্ৰথমে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ যিটো পূৰ্বতে পুনৰাবৃত্তি ক'লে পোনপটীয়াকৈ কৰা হৈছিল আগলৈ তেখেতে যাতে এনেধৰণৰ যিধৰণে প্ৰতিশ্ৰুতি আমাক দিছে ক'বলৈ বিচাৰিছোঁ চমুকৈ ক'ব বিচাৰিছোঁ বিশেষ আমাৰ চিৰাং জিলা প্ৰেছ ক্লাবৰ পৰা বিগত সময়ছোৱাত আমি কাজল গাঁৱৰ আমাৰ জিলা কেন্দ্ৰৰ সন্মুখতে 101 ভাগ জমি আমি আবণ্টন পাইছিলোঁ চৰকাৰীভাৱে আৰু তাতে আমি পূৰ্বতে আমাৰ 5 লাখ টকা আবণ্টন দিছিলে আৰু 5 লাখ টকাৰে আমি তাত প্ৰেছ ক্লাবৰ কাৰণে আমি ব্ৰিটিছ স্থাপন কৰিবলৈ সক্ষম হৈছিলোঁ কিন্তু পৰৱৰ্তী সময়ত আমি চৰকাৰে যিধৰণে আমাক প্ৰতিশ্ৰুতি দিছিলে কিন্তু তেওঁলোকে টকাখিনি নিদিয়াৰ কাৰণে কামখিনি আমাৰ সেই পৰ্যায়লৈকে এতিয়ালৈকে ৰৈ গৈছে তো আমি আশা কৰোঁ যে আমাৰ চিৰাং জিলা প্ৰেছ ক্লাবৰ অৰ্থাৎ আমাৰ চিৰাং জিলা প্ৰেছ ক্লাবৰ বিভিন্ন ধৰণৰ কৰি থাকোঁ সদায় কিন্তু আমাৰ ইয়াতে এটা ভাল প্ৰেছ ক্লাব নথকাৰ কাৰণে বিভিন্ন সময়ত সংগঠনে যদি প্ৰেছ মিট দিয়ে আমি ঠাই বিচাৰি হাবাথুৰি খাব লগা হয় কেতিয়াবা ব্যক্তিগত হোটেলত বা কেতিয়াবা আপোনাৰ চৰকাৰী আৱাসত পাৰ্মিশ্যনৰ কাৰণে বহুত খেলিমেলি হয় যাৰ কাৰণে আমি অনুৰোধ ৰাখিছোঁ যে আমাৰ আধৰুৱা হৈ থকা আধৰুৱা বুলি ক'বলৈ গ'লে একে প্ৰাথমিক স্থিতিত থকা আমাৰ প্ৰেছ ক্লাবটোক যাতে আমি পূৰ্ণাংগভাৱে দিব পাৰোঁ তাৰ কাৰণে যদি আমাৰ বিটিআৰৰ যিগৰাকী এই মুহূৰ্তত আমাৰ মাজত উপস্থিত সদস্য তেখেতক অনুৰোধ কৰিছোঁ যাতে আমাৰ এই আধৰুৱা কামখিনি পূৰ্ণাংগৰূপ দিয়াৰ কাৰণে তেখেতে পদক্ষেপ গ্ৰহণ কৰে আৰু আমাক সহায় কৰে আৰু আগন্তুক সময়ত যাতে আমি আমাৰ সাংবাদিকসকলৰ কাৰণে এটা স্থায়ী কাৰ্যালয় বা স্থায়ী এটা আৱাস যাতে আমি সম্পূৰ্ণ পূৰ্ণাংগৰূপ দিব পাৰোঁ সেইটো যাতে আমাক সহায় কৰে আৰু এটা কথা মই ক'ব বিচাৰিছোঁ যে আমাৰ যোৱা 5 তাৰিখে নিশা আমাৰ বাসুদেৱ একেবাৰে জ্যেষ্ঠ সাংবাদিক তথা বাসুদেৱ প্ৰেছ ক্লাবৰ সভাপতি তেখেতে এটা দুৰ্ঘটনা আহত হৈ ইতিমধ্যে ঘৰত শয্যাগত অৱস্থাত আছে যথেষ্টভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু কাইলৈ হয়তো গুৱাহাটী লৈ যোৱাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ কাৰণ স্বাস্থ্যৰ অৱনতি হৈছে সেইখিনি যাতে আপোনালোকৰ দৃষ্টি ৰাখে তাৰ কাৰণে মই আপোনালোকক ধন্যবাদ নেক্সট কোনফালে আহিছোঁ ক'ৰ পৰা ঠিক আছে
Mukaito. 3 minutes po. 3 minutes. বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য আজি এই অনুষ্ঠান উপস্থিত আমাক অনুপ্ৰাণিত কৰিছে যিহেতু সময় খুব নাটনি বিশেষ প্ৰভাৱ কথা নকওঁ কিন্তু মই কথা এটা ক'ব বিচাৰিছোঁ আমাৰ সাংবাদিকসকলৰ বহুত সমস্যা থাকে সমস্যাৰ বিষয়ে আমাৰ উপৰোক্ত বক্তাজনে কৈ গৈছে আৰু এই সমস্যাবিলাক বিগত সময়ছোৱাত যিবিলাক প্ৰশাসন চলিছিল বা যি চলিছিলে সেইখন আমাৰ মই ভাবোঁ আমাৰ সাংবাদিকসকলৰ কৰ্তব্যবোৰ বহুত ভয়ভীতিৰে বা তেনেকুৱা উপস্থিত কৰিব পৰা নাছিলে সংবাদৰ যিখিনি প্ৰয়োজনীয় এজন সাংবাদিকৰ যিখিনি বাতৰি পৰিৱেশন কৰিব লাগে এই ক্ষেত্ৰত বহুত কুণ্ঠা বহি কৰিছিলে সন্দেহ বা তেনেকুৱা এটা ভয় ভীতিৰে চলিছিল গতিকে তেনেকৈ যাতে আৰু নাহে যাতে আমাৰ সাংবাদিকসকলে যাতে সুস্থভাৱে সম্পূৰ্ণ সঠিক যাতে এই বাতৰিটো পৰিৱেশন কৰিব পাৰে তেনেকৈ যাতে আমাৰ সাংবাদিকে যাতে আমাৰ আজি বিটিআৰৰ প্ৰতি যাতে উৎসাহিত কৰে তেতিয়া নিশ্চয় সমাজখন গঢ় ল'ব আৰু বিটিআৰৰ APPLৰ বা ভাবোঁ APPLৰ যিটো উদ্দেশ্য এটা ভাল উন্নয়ন আমাৰ বিটিআৰ হওক আৰু সমমৰ্যাদা পাওক যাতে ভেদাভেদ নাথাকক আৰু যদি তেনেকৈ নহয় আগৰ কালচোৱাত যিবিলাক হৈছিল তেনেকৈ নহয় আৰু যাতে ভালদৰে চলক সেইকাৰণে আমাৰ সাংবাদিকসকলক যাতে আমি উৎসাহিত কৰক এই বুলি ভাবি মই এই সময় বক্তব্য সামৰণি মাৰিছোঁ আৰু নেক্সট কোন আছে বাক্সাৰ পৰা বাক্সা ধন্যবাদ আমাৰ বাক্সা জিলাৰ গৌৰৱ বাক্সা জিলাৰ সুসন্তান শ্ৰদ্ধাৰ চিফ মহোদয় প্ৰমোদ বৰদেৱলৈ শুভকামনা লগতে শ্ৰদ্ধা নিবেদিছোঁ বাক্সা জিলাৰ বহুত সমস্যা আছে তেখেতে নিজে এগৰাকী বাক্সা জিলাৰ সন্তান সেইটোকে তেখেতে জানে আমাৰ ফালৰ পৰা এটাই অনুৰোধ যাতে তেওঁলোকৰ যিটো মূল উদ্দেশ্য আৰু যিখিনি আমাৰ তেওঁলোকে নিৰ্বাচনী ইস্তাহাৰত আমাৰ সাংবাদিকসকলৰ কাৰণে প্ৰকাশ কৰিছিল সেইখিনি সুচাৰুৰূপে পালন কৰে সেইখিনি আমাৰ ফালৰ পৰা অনুৰোধ থাকিল আৰু লগতে মই বিশেষভাৱে অনুৰোধ জনাইছোঁ আমাৰ BTC টুৰিজিম ক্ষেত্ৰত মই নিজে টুৰিজিমৰ হৈ কাম কৰি আছোঁ গতিকে BTCত যিখিনি ভাৰ্জিন আনটাচ এৰিয়া আছে টুৰিজিমৰ বহুত স্কোপ আছে সেই গোটেইখিনি টুৰিজিমৰ কাৰণে যিখিনি পদক্ষেপ ল'ব লাগে তেখেতে ল'ব আৰু নতুন প্ৰজন্মক কৰ্মসংস্থাপনৰ টুৰিজিমৰ যোগেদি কৰ্মসংস্থানৰ বাট দেখুৱাব এইখিনি মোৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ থাকিল লগতে আমাৰ বাক্সা জিলাৰ হৈ আমি বাক্সা জিলাৰ সাংবাদিক সন্থাৰ হৈ মই তেখেতক আদৰণি জনাইছোঁ স্বাগতম জনাইছোঁ এইখিনি মোৰ ক'ব লগা ধন্যবাদ থেংক ইউ ধন্যবাদ আৰু যদি পকাজাৰৰ পৰা যদি কয় শ্ৰদ্ধা মাননীয় চিফ মহোদয় তথা আৰু ইউটিউবৰ সাধাৰণ সম্পাদক ডাঙৰীয়া লগতে মোৰ সতীৰ্থবৃন্দ আমি প্ৰথমতে চিফ মহোদয়ক তথা তেওঁৰ দলক পৰিষদক আমি আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকে আগলৈ কাম কৰি যাওক ভালদৰে নিকা স্বচ্ছতা আমি সম্পূৰ্ণ কথা দিছোঁ আমিও যিমানখিনি পাৰোঁ আমি সদায় সহযোগিতাপূৰ্ণ সহযোগিতা সমৰ্থন কৰি আমি আগবাঢ়ি যাম মাজে মাজে আমি এটাই অনুৰোধ কৰিছোঁ আগতে আমাৰ এইটো গেপ আছিলে সেইটো যাতে নহয় মাজে মাজে তেওঁলোকে আমাকো সাংবাদিকসকলকো মাতি এটা মত বিনিময়ৰ অনুষ্ঠান মাজে মাজে যাতে কৰে যিটো আমাৰ ভুল ক্ৰুটিবোৰ আমিও আঙুলিয়াই দিব পাৰোঁ বা তেওঁলোকক আমি মানে সহায় কৰি আমি আগুৱাই লৈ যাব পাৰোঁ এইখিনি ক'বলৈ ধন্যবাদ আৰু পৰৱৰ্তীভাৱে তেওঁ আমাৰ যিখিনি ইস্তাহাৰত তেওঁলোকে দিছিলে সেইখিনি যাতে তেওঁলোকে কৰে আমাৰো বহুত সুবিধা অসুবিধা থাকে সেইখিনি কৰিব বুলি আশা কৰিলোঁ ধন্যবাদ চাৰিখন জিলাৰ পৰা এজন প্ৰতিনিধিয়ে যিটো অভিযোগ এতিয়া আমি আমাৰ মাননীয় যিটো অতিথি বিটিআৰ CEM চিফ এক্সিকিউটিভ মেম্বাৰ মাননীয় প্ৰমোদ বৰক আমি ভাষণ দিবলৈ অনুৰোধ কৰিছোঁ
চিফ মহোদয়ের উপস্থিত মিডিয়া কর্মী বন্ধুসকল, প্ৰমোদ বড়ো ডাঙৰীয়া আৰণ্যক বুলি এটা প্ৰকৃতিক সংৰক্ষণৰ যি সংগঠন তেওঁলোকে এই চনতে সম্বোধন কৰিব খুজিছে আৰণ্যকৰ হৈ বিভূতি প্ৰসাদ লহকৰ আৰু জয়ন্ত কুমাৰ পাঠকক তেওঁক সম্বৰ্ধনা জনাবলৈ মই অনুৰোধ জনাইছোঁ। CM Promoter Borosa আৰু সম্বোধন দিবৰ কাৰণে আগবাঢ়িছে হাইন ৰাধা বৰছা ডেইলি ৰাধা পৰা তেখেতক সম্বোধন দিবৰ কাৰণে অনুৰোধ কৰিলোঁ। দানচৰণ দেৱাৰী এডিটৰ। থেংক ইউ। আমাৰ মানুহবিলাক ধৰি লওক আমাৰ BTR জাৰ্নেলিষ্ট এছ'চিয়েশ্যনৰ সন্মানীয় সভাপতি ডাঙৰীয়া, ইয়াত উপস্থিত সাধাৰণ সম্পাদক ডাঙৰীয়া, উপসভাপতি আৰু ডাঙৰীয়া, এডভাইজাৰসকল আৰু 4খন ডিষ্ট্ৰিক্টৰ পৰা উপস্থিত হোৱা সন্মানীয় সাংবাদিকসকল, মই প্ৰথমতে ক্ষমা বিচাৰিছোঁ কি সঠিক সময়ত ইয়াত আহি উপস্থিত হ'ব নোৱাৰাৰ কাৰণে আপোনালোকে যথেষ্ট সময় ল'ব লগা হ'ল। মই প্ৰথমতে নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ আৰু ভোগালী বিহুৰ শুভেচ্ছা আৰু ওলগ আপোনালোকলৈ এই সময়ত জনাইছোঁ। জাৰ্নেলিষ্টসকলৰ বিভিন্ন সমস্যাক লৈ ইয়াত এখন স্মাৰক পত্ৰ দিয়া হৈছে, কিন্তু ইয়াৰ আগতে আমি যোৱা নিৰ্বাচনৰ আগত আমাৰ দলৰ কিছুমান নেতা বিভিন্ন জিলাত আমাৰ সাংবাদিকসকলৰ লগত মত বিনিময় কৰি কিছুমান সমস্যা সমাধানৰ কাৰণে আমি ইস্তাহাৰত লিপিবদ্ধ কৰিছিলোঁ আৰু সেইখিনি সমস্যা সমাধান হ'লে আমাৰ BTR অঞ্চলৰ সাংবাদিকসকলে এটা ভাল এটা পৰিৱেশত সংবাদ মাধ্যমত কাম কৰিবলৈ পাৰিব আৰু সেইটোৱে আমি চিন্তা কৰি কিছুমান কথা আমি এনাউন্স কৰিছিলোঁ আৰু সেই এনাউন্স কৰা কথাখিনিক লৈ পেলাই কেইদিনমান আগত আমি আলোচনা কৰিছোঁ কি এইখিনি কেনেকৈ আগবাঢ়ি লোৱা যায়। এইবাৰ কৰোনা ভাইৰাছৰ কাৰণে বহুখিনি কাম নহ'ল আৰু এতিয়া আমি চৰকাৰত আহি দেখিবলৈ পাইছোঁ কি পৰিৱেশ ইমান ভাল নহয়। তথাপিতো ইয়াৰ মাজেৰে আমাৰ যিখিনি ৰিচোৰ্চেছ আছে ইয়াৰ পৰা এটা দুটা কাম আমি আৰম্ভ কৰিবলৈ হাতত লৈছোঁ আৰু এতিয়া প্ৰথম কথা মই ক'ব বিচাৰিছোঁ যিটো জাৰ্নেলিষ্ট এৱাৰ্ডৰ কথা কৈছে, এই জাৰ্নেলিষ্ট এৱাৰ্ডটো আপোনালোকে ঠিক কৰি দিব কি কাৰ নামত দিলে ভাল হয়। আমাৰ সাংবাদিক শ্বহীদো আছে আৰু কোনোবা জ্যেষ্ঠ এজন সাংবাদিক আমাৰ মাজৰ পৰা কোনোবা স্বৰ্গবাসী হৈছে বা কিবা হৈছে, তেনেকুৱা কিছুমান সাংবাদিক আমাৰ থাকিব, সেইসকলৰ নামতে আমাৰ এৱাৰ্ডটো দিব পৰা যায়। এইটো আপোনালোকে নামটো ঠিক কৰি দিব আৰু আমি চৰকাৰৰ তৰফৰ পৰা এইটো আমি কেবিনেটত পাছ কৰি এইটো দিয়াৰ কাৰণে আমি এই বছৰৰ পৰাই ব্যৱস্থা কৰিম। আমি এটা এনাউন্স কৰিছিলোঁ গ্ৰুপ ইঞ্চুৰেঞ্চ, যিসকলৰ ৰেজিষ্ট্ৰেশ্যন আছে সেইসকলৰ কাৰণে গ্ৰুপ ইঞ্চুৰেঞ্চৰ কথা পাতিছিলোঁ আৰু আমি আশা কৰিম কি আমাৰ নেক্সট বাজেট ছেশ্যনত যদি পাৰোঁ আমি ইয়াৰ কাৰণে এটা ব্যৱস্থা কৰিম কি সাংবাদিকসকলৰ গ্ৰুপ ইঞ্চুৰেঞ্চ এইটো অতি দৰকাৰ হয়, কাৰণ বহুখিনি অঞ্চলত আমাৰ সাংবাদিকসকলে দিনে নিশা যাব লগা হয়, ফুৰিব লগা হয়, ইয়াত বিভিন্ন সমস্যা হয়। তো এই গোটেই কথাটো লৈ পেলাই বেমাৰ আজাৰ চব লৈ পেলাই আমি গ্ৰুপ ইঞ্চুৰেঞ্চৰ কথাটো ডিক্লেয়াৰ কৰিছিলোঁ আৰু সেইটো আমি চেষ্টা কৰিম কি নেক্সট বাজেট ছেশ্যনত এইটো কাৰ্যকাৰী কৰাৰ কাৰণে। আৰু ভূমি আৰু অফিচ কাৰ্যালয়ৰ কথা আমি কৈছিলোঁ কি আমাৰ 4খন জিলাত বিশেষকৈ
আমাৰ সাংবাদিকসকলৰ কাৰণে এখন অফিচ লাগে আৰু হেডকোৱাৰ্টাৰত মানে এটা হোষ্টেলৰ নিচিনা বা কিবা আৱাস য'ত নেকি থাকিব পৰা যায় তেনেকুৱা অলপ ব্যৱস্থা কৰিব লাগে কাৰণ সাংবাদিকসকলে বিভিন্ন সমস্যাত যদি থাকিব লগা হয় তেতিয়াহ'লে আমাৰ চতুৰ্থ স্তম্ভৰ যিটো মেইন স্পিৰিট সেইটো মেইনটেইন কৰাত বহুত সময়ত অসুবিধা হয় তো সেইকাৰণে এই কথাখিনি আমি চিন্তা কৰি ঠিক কৰিছিলোঁ আৰু সেইকাৰণে মই আমাৰ যিটো লেণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্ট আছে সেই ডিপাৰ্টমেণ্টক মই অফিচ খুলিলে পৰহিমানলৈকে মই এটা দায়িত্ব দিম কি আমাৰ চাৰিটা জিলাতে জিলা সদৰত ভূমি ওলাব লাগে য'ত নেকি আমাৰ সাংবাদিকসকলৰ কাৰণে এলটমেণ্ট দিব পৰা যায় বাকী কথা কৈছে কি এটা ইণ্টাৰেকশ্যনৰ কথা কৈছে আমি আৰু কথা লিখিছিলোঁ এইটো ফেলোশ্বিপ যিটো আছে এক্সকাৰ্ছন আৰু ফেলোশ্বিপ জাৰ্নেলিষ্টসকলৰ এই কথাটোকো আমি আলোচনা কৰিবলৈ সময় ওলাম আমি আলোচনা কৰিম আৰু 60 ইয়াৰ্ছৰ বেছি হোৱা জাৰ্নেলিষ্টসকলক পেঞ্চন দিয়াৰ কথাও আমি এনাউন্স কৰিছিলোঁ আৰু সেইটো আপোনালোকে এছ'চিয়েশ্যনে আমাক দিব তেনেকুৱা যদি কোনোবা ব্যক্তি আছে তো সেইটো আমি পেঞ্চনটো কিমান দিব পাৰোঁ আমি ঠিক কৰিম কিন্তু সেইটো আপোনালোকে আমাক দিব আৰু হেল্থ ইঞ্চুৰেঞ্চৰ কথাটো মই ইতিমধ্যে ক'লোঁ বাকীখিনি আপোনালোকে ইয়াতে লেপটপ টিভি কেমেৰা বিভিন্ন কথা কৈছে সেইবিলাক আমি আলোচনা কৰিম এক্সিকিউটিভ কাউন্সিলত এইবাৰ ফাইনেন্সৰ অৱস্থাটো ইমান ভাল নহয় আপোনালোকে দেখিছে প্ৰায় 2003 কোটি লাইবিলিটিজ তো এইখিনি মানে আমি পোৱা হিচাপ আৰু নোপোৱা হিচাপ বহুত আছে আমাক নিদিয়া তো ইয়াৰ মাজতে চৰকাৰখন চলি আৰম্ভ হৈছে এই গোটেই কামখিনি আমি আপোনালোকে যিটো কৈছে এই কামখিনি কৰিবলৈ আমি ইচ্ছুক আৰু কৰিবই লাগিব কাৰণ আমাৰ অঞ্চলৰ বিভিন্ন সমস্যা আছে সেইটো আমাৰ ৰাজ্যিক পৰ্যায়ত ৰাষ্ট্ৰ পৰ্যায়ত দৃষ্টিগোচৰ কৰিব লাগিব